বন্ধু বান্ধৱীসকল, বহুদিন বিৰতিৰ পিছত মই আজি আকৌ এটি স্বৰচিত কবিতা আপোনালোকৰ সন্মুখত আবৃত্তি কৰিবলৈ প্ৰয়াস কৰিছোঁ। এই কবিতাটি অসমৰ সাম্প্ৰতিক পৰিস্থিতিৰ ওপৰত লিখা হৈছে। আশা কৰোঁ কবিতাটি শুনি আপোনালোকে ভাল পাব। কবিতাৰ শিৰোনাম কৰোনা আৰু বানপানী। হে কৰোনা, তুমি পৃথিৱীৰ পৰা যোৱা সোনকালে আঁতৰি। হে ভগৱান, মানৱ জাতিৰ ফালে এবাৰ চকু মেলি চোৱা ঘূৰি। কৰোনা মহামাৰীৰ লগতে অসমৰ লক্ষ লক্ষ জনতাই বানপানীত ভুগিছে জমৰ যন্ত্ৰণা। আৰু কিমান যে সহ্য কৰিব, বানপানীত টকটকাই থাকি থকাটোৰ পেটৰ তাৰণা। তলাবন্দীয়ে কাঢ়ি নিছে হাজাৰ হাজাৰ মানুহৰ কৰ্ম। আৰু কিমান চাই থাকিব দুৰ্ভিক্ষই ৰজাঘৰীয়াৰ ধৰ্ম। সেয়েহে কৰোনা, তুমি সোনকালে মানৱ জাতিক এৰি যোৱা পৃথিৱীৰ পৰা সসন্মানে আঁতৰি। হে ৰজাঘৰীয়া, পালন কৰা এই সময়ত মানৱ ধৰ্ম সকলো ভেদাভেদ পাহৰি। নাথাকিবা ৰাজনৈতিক লাভালাভ এই বিপৰ্যয়ত খামুচি ধৰি। ভাষণৰ ফুলজাৰি আমি বহুত শুনিলোঁ, অথচ অসমৰ বানপানীৰ স্থায়ী সমাধানৰ কথা কেতিয়াও নুশুনিলোঁ। বছৰে বছৰে বানপানীত অসমীয়া মানুহৰ আলৈ আথানি বহুত দেখিলোঁ, কিন্তু ইয়াক ৰাষ্ট্ৰীয় দুৰ্যোগ হিচাপে ঘোষণা কৰাৰ সদিচ্ছা কাৰো নেদেখিলোঁ।